বিদ্যালয়সমূহত 7 দিনীয়া কাৰ্যসূচীৰে শিক্ষামূলক যি কাৰ্যসূচী শিক্ষা সপ্তাহ আৰম্ভ হৈছে। আজি প্ৰথম দিন আমি অভিভাৱকসকলক লৈ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আজি আমি TLMৰ ওপৰত TLM দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া আৰু TLM কেনেধৰণে আমি বনাই ছাত্ৰ ছাত্ৰীৰ মাজত পাঠদান কৰিব পাৰোঁ সেয়া লৈ আমি আজি অনুষ্ঠানটো আৰম্ভ কৰিম। এনেদৰে আমাৰ 7 দিনীয়া বিভিন্ন কাৰ্যসূচী আছে আৰু সেই কাৰ্যসূচীখিনি সকলো অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আমি একান্তই কামনা কৰিলোঁ। তোমালোকৰ সন্মুখত আমি ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষকসকলে প্ৰস্তুত কৰা কিছু সংখ্যক TLM ইয়াত ৰাখিছোঁ আৰু সেই TLMৰ সহায়ত আমি কেনেদৰে পাঠ আদান প্ৰদান কৰোঁ সেই বিষয়ে প্ৰথমতে আমাৰ ইংৰাজী বিষয়ত আমাৰ সহকাৰী শিক্ষয়িত্ৰী গীতাঞ্জলি দাস বৰা বাইদেৱে তোমালোকক অকণমান ডেমো দিবলৈ চেষ্টা কৰিব। তোমালোকে মন দি চাবা। আমি যেতিয়া তেওঁলোকক বৰ্ডত ABCD শিকাওঁ তেতিয়া আমি শিকোৱাৰ উপৰিও এনেধৰণে বৰ্ণ কাৰ্ড ব্যৱহাৰ কৰোঁ, লেটাৰৰ কাৰ্ডসমূহ ব্যৱহাৰ কৰোঁ আৰু এনেধৰণে তেওঁলোকক আইডেণ্টিফিকেশ্যন কৰিবলৈ দিওঁ। আমি দেখাইছোঁ কেনেকৈ এইটো কি হয় এইটো কি হয় ঠিক আছে, এইটো ভালকৈ কোৱা এনেধৰণে দিলে সিহঁতৰ যিখিনি ডাউট থাকে সেই ডাউটখিনি ক্লিয়াৰ হয়। কাৰণ আমি সদায় চিৰিয়েলি শিকালে সিহঁতে সেই চিৰিয়েলটো শিকি যাব যে A পিছত B, B পিছত C, C পিছত D এনেধৰণে। কিন্তু আমি যদি বৰ্ণ কাৰ্ডখিনি ব্যৱহাৰ কৰোঁ তেওঁলোকক চুই চাবলৈ দিওঁ, তেওঁলোকে প্ৰতিটো বস্তু চাব মিলাব আৰু তেতিয়া আমি মাজৰ পৰা দিলেও সিহঁতে খুব ধুনীয়াকৈ শুদ্ধকৈ ক'ব পাৰে। এইখিনি চোৱা অভিভাৱকসকল আপোনালোকেও চাওক, এয়া হৈছে আমাৰ সপ্তাহটোৰ 7 বাৰৰ নাম। আমি অসমীয়াটো লিখি থৈছোঁ, ইংলিছতো লিখি থৈছোঁ। তেওঁলোকক আমি এইটো চুবলৈ দিওঁ, চুবলৈ দি পেলাই আমি সুধোঁ এইটো কি বাৰ? সোমবাৰটো ইংলিছত কি কয়? মনডে। ঠিক আছে, এইটো ইংলিছত কি কয়? টিউজডে। এইটো ইংলিছত কি কয়? এইটো 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 এনেধৰণে কৰিলে তেওঁলোকে চুই ভাল পালে, লগতে সিহঁতে স্পেলিংখিনিও ইয়াতে শুদ্ধকৈ চাব পাৰে আৰু ক'ব পাৰে। ৱৰ্ড থাকে, শব্দ থাকে, তেনেধৰণে আমি ল'ৰা ছোৱালীখিনিকো শব্দ শিকোৱাটো অতি দৰকাৰ। যদি আমি শব্দটো কৈ থাকোঁ তেওঁলোকৰ মনত শব্দৰ সঠিক ধাৰণাটো নাহে। গতিকে আমি এনেধৰণে ছবিৰ দ্বাৰা শিকাওঁ, তেওঁলোকে পটককৈ কৈ এইটো কি হয়? বেট। গতিকে বেটৰ স্পেলিংটো কোৱা বেট। বেট মানে কি জানা নাজানা? ক্ৰিকেট বেট। ভেৰি গুড। তাৰপিছত ক'বা দেই কেনেকৈ গম পালা? C দি গম পালা নে মেকুৰীটো দেখি গম পালা? C দি গম পালা। CAT কেট মানে মেকুৰী হয়নে? এইটো চোৱা। তাৰপিছত চোৱা HAT হেট। নামৰ সলনি আমি কি কৰোঁ? সৰ্বনাম ব্যৱহাৰ কৰোঁ হয় নাই? সকলোৱে পৰিচিতটো আমি ব্যৱহাৰ কৰোঁ। ইয়াত আমি তেনেধৰণে যেনেকৈ চেণ্টেন্স ফৰ্মেশ্যন বাক্য গঠন কেনেকৈ কৰোঁ, আমি অসমীয়াত আমি বাক্য গঠন কৰিবলৈ জানো, সিহঁতিও জানে। গতিকে আমি ইংলিছত এই বস্তুটো জনাবৰ কাৰণে চেণ্টেন্স ফৰ্মেশ্যন শিকাবৰ কাৰণে আমি কিছুমান কাৰ্ড ব্যৱহাৰ কৰোঁ আৰু ইয়াতে আমি একশ্যন ৱৰ্ড জেনেৰেলি আমি ক্লাছত তেওঁলোকক একশ্যন ৱৰ্ডবিলাক কৰি দেখাওঁ। জাম্প বুলি ক'লে জঁপিয়াই, প্লে বুলি ক'লে খেলে, সিং বুলি ক'লে গান গায়, ডেন্স বুলি ক'লে নাচে, এনেধৰণে সিহঁতে কৰে। গতিকে আমি সিহঁতক পাৰ্মানেণ্টলি নলেজটো দিবৰ কাৰণে চেষ্টা কৰোঁ। ইয়াতে আমি ফাৰ্ষ্টে দেখাম এইটো কি হয়? I am। I লগত M হয়, তেওঁলোকক আমি এইটো শিকাওঁ। আৰু যেতিয়া আমি I am কৰিলোঁ, এতিয়া I amৰ লগত আমি যেতিয়া বাক্যটো গঠন কৰোঁ তেতিয়া আমি তেওঁলোকক দেখাওঁ যে এইটো মই ইয়াত বহাই দিলোঁ, তেতিয়া কি হ'ব? I am
ফাৰ্ষ্ট কি আছে চোৱা ইটিং ইটিং মানে কি দেখাই দিয়া সো ইটিং মানে কি দেখাই দিয়া দেখাই দিয়া ইটিং মানে চুবাই খোৱা হয়নে জানানে তোমালোকে জানা গতিকে যেতিয়া আমি ইটিংটো কন্টিনিউ হৈ থাকিব লাগিব আমি যিকোনো বস্তু যেটো বস্তু কন্টিনিউ কৰি থাকো তাত সদায় আইএনজি হয় আমি একচন ৱৰ্ডটো শিকাইছো ইট বুলি হয়নে তাত যেতিয়া আমি আইএনজি ব্যৱহাৰ কৰিলো তোমাকে চুবাই থাকিব লাগিব চুবাই থাকা আই এম ইটিং মই খাই আছো চুবাই থাকা গুড বস ষ্টপ এতিয়া চোৱা স্মাইল স্মাইল মানে কি হাহা হাহা আকৌ হাহা হাহা এটা তোমাকে হাঁহি থাকিব লাগিব আই এম স্মাইলিং মই হাঁহি আছো আই এম প্লেইং মই খেলি আছো আই এম ডেমো দিব আমাৰ ৰূপজ্যোতি ছাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা দেই ইংৰাজী বাইদেউ ইংৰাজী ক'লে মই গণিতৰ অকণমান দেখাইছো তোমালোকে অলপ চাবা এইকেইটা কি বাৰু এইটো কি বাৰু এইটো 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 হয় না এতিয়া শূন্য মানে কি থাকিব ইয়াতে বাৰু শূন্য মানে কি থাকিব এই বাকচটো কিবা আছে নে নাই তাৰপিছত কি আহিলে বাৰু তাৰমানে ইয়াত আমি এইটো কেইটা পালো তাৰমানে এক যে কৈছে তাৰমানে এইটো এটা এইটোৱে এক বুলি কয় এটা বস্তু তাৰমানে বুজি পাইছা এইটো তাৰপিছত কি আহিব বাৰু দুই দুই মানে ইয়াত থাকিব লাগিব কাঠি আছে দেখিছানে ভিতৰত কেইটা কাঠি দেখিলা দুটা হয় ঠিক আছে লগাইলে কি হ'বগৈ এক আৰু চাৰিটো লগাইলে কি হ'ব এক পাঁচ বহিলে কি হ'ব ঠিক তেনেকে আমি এই অংককেইটাৰে সংখ্যাবোৰ আমি বনাওঁ হয় ন তাৰপিছত আগৰ আৰু পাছৰ সংখ্যা বুজিম দেই আমি এক দুইটো পালোৱেই এতিয়া একৰ পিছত এই যে ঘৰটো যে আছে কি সংখ্যা বহিব দুই এই দুইটো পালোনে তাৰমানে একটো ইয়াত থাকিলে এইফালে একৰ পিছত কি সংখ্যা হ'ব দুই হ'ল এতিয়া দুই আগৰ সংখ্যাটো কি বাৰু তেতিয়াহ'লে দুই আগৰ সংখ্যাটো এইটো বুজি পাইছা নাই এইটো এনেকে দিলো এইটো তাৰমানে একৰ পাছৰ সংখ্যাটো কি হ'ব দুই আকৌ দুই আগৰ সংখ্যাটো কি হ'ব এক ঠিক তেনেকে ইয়াত চাবা এটা দুই পাছৰ সংখ্যাটো কিমান এক দুই তিনি চাৰি পাঁচ ছয় হ'ল তল কেইটা হ'ল চুক কেইটা চুক কেইটা এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ হয় নহয় হয় এতিয়া ইয়াৰ কাঠ কেইটা হ'ব 12টা হয় নহয় হ'ব না আমাৰ ৰিমাতা বাইদেৱে তোমালোকৰ বাকি থকা সাবজেক্ট তিনটা মাতৃভাষা পৰিৱেশ আৰু ছবিৰ বিষয়ে বুজাই দিব টিএলএমৰ ব্যৱহাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক অভিভাৱিকাসকল আমি শ্ৰেণীত পাঠদান কৰোঁতে যি শিকন সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ সেয়া আজি আমি পৰিৱেশনো কৰিছোঁ এতিয়া মই এই বিষয়কেইটাৰ ওপৰত অকণহে তোমালোকক দেখুৱাম তিনিটা বিষয় গতিকে বৰ বেছি সময় নলওঁ তোমালোকে চাবা আমি মাতৃভাষাৰ পাঠ যেতিয়া আমি দিবলৈ যাওঁ আমি দ্বিতীয় শ্ৰেণীত এটা পাঠ আছে অৰণ্যত ডিপু এই অৰণ্যত ডিপু পাঠটো যেতিয়া আমি দিবলৈ যাম তেতিয়া আমি এই অৰণ্যখন তেওঁলোকক দেখুৱাম যে অৰণ্যত কি থাকে অৰণ্যখনত গছ গছনিৰে ভৰা জলাশয় আছে আৰু তাত বিভিন্ন ধৰণৰ জীৱ জন্তু পক্ষী এইখিনি আছে তোমালোকে দেখিছা নিশ্চয় হয়নে বাৰু এয়া আমি নিজে হাতেৰে প্ৰস্তুত কৰা টিএলএম গতিকে এই অৰণ্য পাঠটো আমি দিবলৈ যাওঁতে তোমালোকক এই শিকন সামগ্ৰীটো ব্যৱহাৰ কৰোঁ ঠিক তেনেধৰণে আমি যেতিয়া তোমালোকৰ ক্লাছ 4ত এটা পাঠ আছে মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল কাপোৰ প্ৰস্তুত কৰাৰ যি সঁজুলি পাঠৰ বিষয়ে আমি পঢ়াবলৈ যাওঁতে আমি কাপোৰ প্ৰস্তুত কৰা এই সঁজুলিখিনিৰ ওপৰত তোমালোকক সম্যক জ্ঞান দিবলৈ আমি চেষ্টা কৰোঁ এইটো লেটাই এইটো উঘা এইটো চেৰেকী এইটো ৰাজভৰুৱা এইটো মাকু এইটো যঁতৰ আৰু এইখন ৰাজ এয়া গৰকা এয়া তুলঠা এনেধৰণে বিভিন্ন সঁজুলিখিনিৰ বিষয়ে তোমালোকক আমি পাঠত
দিবলৈ চেষ্টা কৰোঁ। লগতে আমাৰ যি শুৱালকুছিত এৰী মুগাৰ কাৰণে বিখ্যাত তোমালোকে জানাই নহয় জানো? এয়া হ'ল এৰী পলুৰ পৰা এৰা পলুৰ পৰা আমি যি সূতা পাম এয়া হ'ল এৰী সূতা আৰু এয়া হ'ল মুগা। এয়া মুগাৰ বস্তু। আমি মুগা যে কাপোৰ পিন্ধোঁ বিহুত মুগাৰ সাজ পিন্ধোঁ নহয় জানো? ইয়াৰ পৰাই মুগা সূতা উলিয়াই মুগাৰ কাপোৰ তৈয়াৰ কৰে আৰু আমি বিহুত আমাৰ জাতীয় সাজ হিচাপে পৰিধান কৰোঁ। গতিকে আমি এই পাঠটো যেতিয়া আমি দিবলৈ যাম তেতিয়া তোমালোকক এইখিনি আমি দেখুৱাই তোমালোকৰ যি পাঠৰ জ্ঞান পাব লাগে সেইখিনি দিবলৈ আমি যথেষ্টখিনি চেষ্টা কৰোঁ। হস্তকলাৰ ওপৰত আমাৰ হস্তকলা তোমালোকৰ হাতৰ পৰশত বনোৱা কিছু আছে। এতিয়া ধৰি লোৱা এয়া আমি বাৰ্থডেত আমি পইচা খৰচ কৰি আমি বাৰ্থডেত গ্ৰিটিংছ কাৰ্ড দিলোঁ। আমি এনেধৰণে বনাই লৈ এনেধৰণে আমি ইয়াত লিখি দিছোঁ হেপী বাৰ্থডে। দেখিছানে? এয়া এনেধৰণে আমি বনাবলৈ তোমালোকক শিকাইছোঁ। এয়া তোমালোকৰ হস্তকলা। গতিকে আমি আজি TLM-ৰ প্ৰদৰ্শনত আমি তোমালোকৰ এই হস্তকলা দেখুৱাইছোঁ আৰু দেখুৱাইছোঁ। চোৱা এয়া দেখিছানে? হেপী বাৰ্থডে। ইয়াৰ ভিতৰত আকৌ এয়া কেক আছে হয়নে? ইয়াৰ ভিতৰত কেক ভৰাই দিয়া হৈছে। গতিকে এয়া হেপী বাৰ্থডে কেক। আৰু আছে আমাৰ এয়া চোৱা এইখন হেপী বাৰ্থডে। ইয়াৰ ভিতৰ চোৱা কিন্তু একদম মজা। কিমান মজা হয়নে? ভাল লাগিছেনে? লাগিছেনে? লাগিছে হয় নাই? আমি নিজৰ হাতত এনেধৰণে আমি প্ৰস্তুত কৰি আমি এজনে আনজনক বাৰ্থডে অৰ্থাৎ জন্মদিনৰ উপহাৰ দিব পাৰোঁ। আমাৰ জন্মদিনৰ উপহাৰ এটা পাঠো আছে জন্মদিনৰ। সেই জন্মদিনৰ উপহাৰৰ বিষয়ে আমি তাত তোমালোকক বুজাবলৈ এইখিনি আমি ব্যৱহাৰ কৰোঁ। এনেধৰণে আমাৰ বনোৱা হৈছে। তাৰ উপৰিও আমি তোমালোকক কিছু মাটিৰ যি বস্তু এয়া হৈ গ'ল মুখা শিল্প। মুখা কেনেধৰণে প্ৰস্তুত কৰিব লাগে তাৰ বিষয়েও তোমালোকক আমি জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ। এয়া তোমালোকৰ হাতৰ পৰশ। তোমালোকৰ হাততে বনোৱা এয়া মুখা। গতিকে আমি এয়াও তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। লগতে আমি যি মাটিৰ ফল থাকিবলৈ লয় আৰু খটখটিৰে যায় আৰু আমাৰ সাধাৰণ ঘৰবিলাকত এই খটখটি নাথাকে। আমাৰ 3টা বিশেষ বস্তু প্ৰয়োজন। সেই প্ৰয়োজনীয় বস্তুকেইটা হৈ গ'ল বস্ত্ৰ, বাসস্থান, অন্ন। তাৰে এটা বিশেষ দৰকাৰী বস্তু হ'ল বাসস্থান। বাসস্থান নহ'লে আমি কিন্তু জীয়াই থাকিব নোৱাৰিম। আমাৰ মানুহকো বাসস্থান লাগে, জীৱ জন্তুকো বাসস্থান লাগে নহয়নে বাৰু? বনৰীয়া জীৱ জন্তুৰো বাসস্থান আছে। তেওঁলোকে নিজৰ বাসস্থান নিজে সাজি লয়। যেনে ধৰি লোৱা চৰাই এটা থাকিবলৈ কি কৰিলে বাৰু? বাঁহ সাজি লয়। সিংহ থাকিবলৈ ক'ত থাকে? গুহাত থাকে। শিয়াল ক'ত থাকে? গাঁতত। শিয়াল ক'ত থাকে? গাঁতত। পহু ক'ত থাকে? জোপোহানিৰ মাজত হয়নে নহয়? কিন্তু আমি মানুহ থাকোঁ ঘৰত আৰু যিবিলাক পোহনীয়া জীৱ জন্তু সেই পোহনীয়া জীৱ জন্তু থাকিবৰ কাৰণে কিন্তু আমি মানুহে তেওঁলোকক কি কৰিব লাগে? সুন্দৰকৈ আমি ঘৰ সাজি দিব লাগে। গৰুৰ কাৰণে গৰু গোহালি, ঘোঁৰাৰ কাৰণে আস্তাবল, কুকুৰাৰ কাৰণে কুকুৰা গঁৰাল, ছাগলীৰ কাৰণে ছাগলী গঁৰাল। এনেধৰণে আমি সিহঁতক থাকিবৰ কাৰণে সাজি দিব লাগিব পোহনীয়া। বুজি পাইছেনে? গতিকে এনেধৰণে আমি বিভিন্ন বিষয়ৰ ওপৰত তোমালোকক TLM ব্যৱহাৰ কৰি পাঠদান কৰোঁ আৰু ভৱিষ্যতেও তোমালোকক এনেদৰে দি যাবলৈ আমি চেষ্টা কৰিম। আৰু আমাৰ বহুতো TLM আছিলে যিখিনি আমি ইয়াত ডিছপ্লে কৰা নাই আৰু তোমালোকেও ঘৰত সাজিবলৈ চেষ্টা কৰিবা। শেষত সকলোলৈকে আজিৰ দিনটো আমাৰ উপস্থিত থাকি আমাক যি সহযোগিতা আগবঢ়ালে তাৰ কাৰণে সকলোলৈ আমি শলাগৰ শৰাই আগবঢ়ালোঁ আৰু আজি আমি TLM ডে ইমানতে অন্ত পৰিল বুলি ঘোষণা কৰিলোঁ।